Hi friends, আজি আমি ইউনাইটেড ষ্টেটৰ আটাইতকৈ ডাঙৰ চিটি আৰু পৃথিৱীৰ 10 নম্বৰ আটাইতকৈ জনবহুল চহৰ হিচাপে পৰিচিত নিউয়ৰ্ক চিটিৰ বিষয়ে আলোচনা কৰিব ওলাইছো। আপুনি যদি আমাৰ চেনেলৰ নতুন তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো ক্লিক কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন চহৰত 86 লাখৰো অধিক জনবসতি আছে আৰু এখন চহৰত নেশ্যনেল লেংগুৱেজ হিচাপে ইংলিছ ব্যৱহাৰ কৰা হয়। এখন চহৰত পৃথিৱীৰ অন্য চহৰতকৈ অধিক হাৰত ভিন্ন ভাষাৰ ব্যৱহাৰ হয় আৰু এখন চহৰত মুঠতে 812টাতকৈ বেছি ভাষা ব্যৱহাৰ কৰা হয়। এখন চহৰৰ প্ৰত্যেক 10জন মানুহৰ 4জনে তেওঁলোকৰ দৈনন্দিন জীৱনত ইংলিছৰ বাহিৰে অন্য ভাষা ব্যৱহাৰ কৰে। 1789 চনত নিউয়ৰ্ক চিটিক ইউনাইটেড ষ্টেটৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল, কিন্তু এবছৰৰ বাবে এই ৰাজধানী হিচাপে আছিল। নিউয়ৰ্কৰ ফেডাৰেল ৰিজাৰ্ভ বেংকত পৃথিৱীৰ আটাইতকৈ বেছি সোণ আছে, যিখিনি মাটিৰ 80 ফুট তলত সুৰক্ষিত কৰি ৰখা হৈছে। 1952 চনত ইউনাইটেড নেশ্যনৰ হেডকোৱাৰ্টাৰ নিউয়ৰ্ক চিটিত বনোৱা হৈছে। পৃথিৱীৰ অন্যতম ফেমাছ বিল্ডিং এম্পায়াৰ ষ্টেট নিউয়ৰ্ক চহৰত আছে, যিটো পৃথিৱীৰ প্ৰথম স্কাইস্ক্ৰেপাৰ আৰু এসময়ৰ আটাইতকৈ ওখ বিল্ডিং হিচাপে পৰিচিত। ইয়াৰ উচ্চতা 433 মিটাৰ আৰু বৰ্তমান সময়ৰ উচ্চ বিল্ডিংসমূহৰ ভিতৰত ই 28 নম্বৰত আছে। নিউয়ৰ্ক চিটিৰ আটাইতকৈ চহকী হোটেলখন হৈছে টি.ৱাই. ৱাৰ্নাৰ পেণ্ট হাউচ। ইয়াত এটা ৰাতি কটাবলৈ ভাৰতীয় টকা হিচাপত খৰচ হয় প্ৰায় 32,02,200 টকা। নিউয়ৰ্ক চিটিত প্ৰতি বছৰে দক্ষিণ মেৰুতকৈ 15 গুণ বেছি পৰিমাণে বৰফ পৰে। এইখন চহৰত ৰেষ্টুৰেণ্টৰ সংখ্যা 8,000তকৈ বেছি আৰু ষ্ট্ৰীট ফুড ষ্টেণ্ড কাফেবোৰ ধৰিলে 24,000তকৈ বেছি হ'ব। এইখন চহৰৰ আটাইতকৈ চহকী ৰেষ্টুৰেণ্টখন হৈছে মাছা আৰু এইখন ৰেষ্টুৰেণ্টত এসাঁজ খাদ্যৰ বিনিময়ত খৰচ হয় ভাৰতীয় টকা হিচাপত প্ৰায় 32,000 টকা। নিউয়ৰ্ক চিটিত এটা বেলেগ ধৰণৰ বিল্ডিং আছে। এই বিল্ডিংটোৰ এখনো খিৰিকী নাই। এই বিল্ডিংটোৰ নাম হৈছে AT&T আৰু ইয়াৰ উচ্চতা হৈছে 550 ফুট। এই বিল্ডিংটো পাৰমাণৱিক যুদ্ধৰ পৰা বাচি থাকিবৰ কাৰণে বনোৱা হৈছিল। নিউয়ৰ্ক চিটিত থাকিবলৈ হ'লে মাল্টি মিলিয়নিয়াৰ হ'ব লাগিব, কাৰণ নিউয়ৰ্ক চিটিৰ এটা এপাৰ্টমেণ্টৰ দাম হৈছে ভাৰতীয় টকা হিচাপত 133 মিলিয়ন টকা। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল আৰু ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।